নমো নমো পদৰ মনন দনফলা জ্ঞানদানে দেৱহূতি মাতৃগতা শুনিলা পূৰ্বত সবে নৰ নাৰী বৰাহ বিষ্ণুৰ লীলা ৰসৰ আৰে শুনি উকলিলা কপিল যেন মতে পুত্ৰ আঁকি ভৈলা কদম কদমৰ বিহাৰ বাবে শুনি সম্প্ৰতি গোপাল চৰণে কহে দিনহীন মতি বিদুৰ অৱদতি গুৰু মুহুৰ ছায়াম্ভু মধুৰ হিউব কৃষ্ণ জয় জগন্নাথ। ওম শান্তাকারং ভুজঙ্গ শয়ানং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘ বর্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগীবি ধ্যান গম্যং বন্দে বিষ্ণু ভৱভয়হৰং সৰ্বলোকৈকনাথং। আজি আমাৰ এই বঘৰা বুবুল মেধি গৃহত এই মহান ভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী সবাৰ চৰণলৈ আমাৰ অধৰ্ম মাথা থাও। আজি বৰ ভাগ্য ভাল, বঘৰাত বহুদিন আহি পোৱা নাই। আজি বঘৰাত আহি যে বঘৰা মানুহসকলৰ হাতে চাহ একাপ খাব পাইছোঁ, ইও বৰ আনন্দৰ বিষয় হয়নে? যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাও ধূলি লোৱা সুবিধাকণ দিলে, সেই সেৱকীসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিবুধি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান ভাগৱতৰ অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ দুটি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আৰু লগতে আজি আমাৰ সমাজে বা গুৰুসকলে বাছি দিছে যে দেৱহূতি মাতৃৰেণু কদমমুনি কেনেকৈ বিবাহ হ'ল আৰু তেওঁলোকৰ দুয়োৰ পৰানো কপিল মুনি কেনেকৈ জন্ম হৈ প্ৰভু ভগৱন্ত ৰূপে আমাক প্ৰথম সত্য যুগৰ পৰা কলি যুগৰ শেষলৈ কেনেকৈ জ্ঞান বিজ্ঞান তদং ৰহস্য প্ৰদান কৰিলে, এই আখ্যানটো পঢ়ক বুলি আমাৰ পাঠকক আগবঢ়াই দিলে। সেয়েহে এইকণ আমি দুআষাৰ ব্যাখ্যা কৰি যাম আপোনাসকলৰ মাজত। জানি বা অজানিতে যদি আমাৰ কিবা আকপিচ হয়, আটাকণ আপোনাসকলে শুধৰাই লৈ প্ৰত্যেকৰে পাৱৰ ধূলি আমাৰ অধৰ্ম মাথাত দিব বুলি সবাৰ চৰণতে মোৰ প্ৰণিপাত থাকিল। এতিয়া আমাক দেখুৱাইছে এই 4 সংবাদত যেনেকৈ সত্য যুগৰ প্ৰথমতে কদম মুনিয়ে দেৱহূতি মাতৃক কেনেকৈ বিয়া কৰিলে আৰু মনোৰজা শতৰূপা ৰাণীয়ে কেনেকৈ গৈ বিবাহ দিলে আশ্ৰমত, এই কথাখিনি আজি ক'ব। আৰু এইকণকে কৃষ্ণ বৈকুণ্ঠক যোৱাৰ সময়ত
উদ্ধৱৰ আগত একাদি ক্ৰমে পৰম প্ৰভু ভগৱন্ত দৈৱকী নন্দনদেৱ কৃষ্ণই কৈ গৈছিল 2 সংবাদ। আৰু এইকণ কথাকে মৈত্ৰেয়ী মুনিয়ে আশ্ৰমত মৈত্ৰেয়ী মুনিয়ে বিদ্ৰোহ কৈ আছিল 3 সংবাদ। 4ৰ্থ সংবাদ হ'ল এইকণকে আজি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক বুজাই আছে। কি কাৰণত? যেতিয়া সৌমিক মুনিৰ পুত্ৰ কপিল মুনিয়ে মহাৰাজ পৰীক্ষিতক অভিশাপ দিলে 7 দিনৰ ভিতৰত তোমাক তক্ষক দাগে দংশন কৰক বুলি নিৰুপায় হৈ তেওঁ কান্দা কাটা কৰি আছিল। সেই সময়ত 60,000 মুনিয়ে আহি তেওঁক সান্তনা বান্ধি দিছিলে, হেৰা ৰজা তুমি চিন্তা নকৰিবা, মানে যোগ ধ্যান কৰা, যজ্ঞ কৰা, দান দক্ষিণা কৰা, তীৰ্থ ভ্ৰমণ কৰা, তেনেহ'লে এই সাপ নষ্ট হ'ব বা নাশ হ'ব। কিন্তু তেতিয়া পৰীক্ষিত ৰজাই এই মুনিসকলক কৈছিল, হে গুৰুসকল, এই অভিশাপত মই মৃত্যু হ'লে মোৰ কেনে গতি হ'ব এইখন কথা মোক বুজাই দিয়কচোন। তেতিয়া মুনিসকলে ক'লে, তুমি যদি এই অভিশাপতে মৃত্যু হোৱা তেনেহ'লে তুমি 100 কোটি জন্ম কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰকচু খাই ফুৰিব লাগিব। তেনেহ'লে তাৰ উপায়? তেতিয়া এইবোৰ পৰামৰ্শ আগবঢ়ালে। কিন্তু পৰীক্ষিত ৰজাই ঋষি মুনিসকলক কৈছে, গুৰুসকল আপোনালোকে যিবোৰ পৰামৰ্শ মোক আগবঢ়ালে এইবোৰ পৰামৰ্শ মোৰ মনোগ্ৰাহী নহ'ল। কাৰণ মই মৃতকক ভয় কৰা নাই। কাৰণ মই যেতিয়া অকৰ্ম কৰিলোঁ মই মুখ পাইলোঁ কালে, সেইকাৰণে মৰণ মোৰ মিলোক কালে। মই যেতিয়া বেয়া কাম কৰিছোঁ মই মৰাই ভাল। কিন্তু কেনেকৈ মৰিলে মই আত্মাক গতি দিব পাৰিম সেই কথাখিনিহে আপোনালোকক সুধিলোঁ। কিন্তু আপোনালোকে যিবোৰ পৰামৰ্শ আগবঢ়ালে এইবোৰ পৰামৰ্শ মোৰ মনোগ্ৰাহী নহ'ল। গতিকে মই 2টি প্ৰশ্ন আপোনাসকলক দিওঁ, এই প্ৰশ্ন 2টি উত্তৰ মোক দিয়ক। কোৱাচোন। প্ৰথম প্ৰশ্নটো হ'ল, মোক সাপে খাওক তাত মোৰ আপত্তি নাই, মই কেনেকৈ সাপডাল নেদেখিম? এই প্ৰশ্নৰ উত্তৰটো দিয়ক। আৰু দ্বিতীয় প্ৰশ্ন হ'ল, মই মৃত্যু হ'ম তাত মোৰ আপত্তি নাই, মৃতকৰ যান্ত্ৰণা মই কেনেকৈ নাপাম? তাৰ উত্তৰ দিয়ক। 60,000 মুনিয়ে তেতিয়া পৰীক্ষিত ৰজাক কৈছিলে, হেৰা ৰজা, তুমি যি 2টা প্ৰশ্নৰ উত্তৰ বিচাৰিছা সেই 2টা প্ৰশ্নৰ উত্তৰ কি হ'ল? সেই 2টা প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই। কাৰণ যাক সাপে খাব সি সাপডাল দেখিব, আৰু যিয়েই মৃত্যু হ'ব সি মৃতকৰ যান্ত্ৰণা পাব, হয়নে? মুনিৰ অমুখত যেবে ই কথা শুনিলা, ভূমিত পৰিয়া ৰজা কান্দিবে লাগিলা। তেতিয়া পৰীক্ষিত ৰজাই আজি বুকত ঢুকিয়াই ভূমিত বাগৰি বাগৰি কান্দিছে। তেনেহ'লে মই 100 কোটি জন্ম কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰকচু খাই ফুৰিব লাগিব। এই তেতিয়া সেই সময়ত আহি ব্যাস মুনিয়ে পালে। আহি ব্যাসে বোলে, শুনা ৰজা, হেৰা ৰজা, 60,000 মুনিয়ে যি 2টা প্ৰশ্নৰ উত্তৰ তোমাক দিব নোৱাৰিলে সেই 2টা প্ৰশ্নৰ উত্তৰ মই দিম, তুমি চিন্তা নকৰিবা, তুমি ধৈৰ্য ধৰি বহা। তেতিয়া কৈছে, ব্যাসে বোলে, শুনা ৰজা আমাৰ বচন, গংগা তীৰে ভাগৱত কৰিও শ্ৰৱণ। তুমি যদি এই 7টা দিন গংগাৰ পাৰত ভাগৱত শুনি থকা তেনেহ'লে তোমাক সাপে খাব, সাপডাল নেদেখিবা, আৰু মৃত্যু হ'বা, তুমি মৃতকৰ যান্ত্ৰণা নাপাবা। এই কথাখিনি শুনি আজি পৰীক্ষিত ৰজা শুকদেৱে কৈছে, সত্য যুগৰ প্ৰথমতে দেৱহূতি মাতৃ কপিল মুনিয়ে যিখিনি জ্ঞান বিজ্ঞান তদং ৰহস্যৰ কথা কৈছিলে সেইকণ কথা তোমাৰ আগত মই কৈ যাম। হেৰা ৰজা, কান্দি তুমি শুনা। এই কথাখিনি শুনিলেই তুমি সকলো দুখ ভুল অপৰাধ পাপ নাশ কৰি আত্মাক নিশ্চয় গতি দিব পাৰিব। এই বুলি আজি মানে
পৰীক্ষিত ৰজা শুকদেৱে গংগাৰ পাৰত ভাগৱত শুনোৱাই আছে। গোবিন্দ এইটো হৰহানিহে বেয়া। আন দুই পুত্ৰেইটো সবে মহিষানক ধৰ্ম পথে যেন মতে কৰিলা পালন। বঢ়িয়া। আৰু কহি আছা যিটো তাহান নন্দিনী পদৰ্মৰ জায়া দেৱ হুতি কুলক্ষণী বেলমতে দুহান্তৰ বিবাহ ঘটিল পতে কপুত্ৰ কৰিষি তাহাতে জন্মাইল। এই সব কথা মোৰ শুনিবা মন কহিও কৰুণা কৰি বাপত আজি গংগাৰ পাৰত পৰীক্ষিত ৰজাই শুকদেৱক কৈছে, হে গুৰুদেৱ, এই মৃতকৰ সময়ত আপুনি এনে এখন মোক কাহিনী কিছু শুনোৱাওক, যিবোৰ কাহিনী শুনিলে মই হৃদয়ৰ পৰা মায়াটো কৰ্তন কৰি আত্মাক গতি দিব পাৰিম, আপুনি এইখন কাহিনী শুনোৱাওক। সেইকাৰণে আজি গংগাৰ পাৰত শুকদেৱে তেওঁ গৰ্ভত থকা 18,000 ভাগৱতৰ শ্লোক একাদিক্ৰমে বাঢ়ি কৰি যাব। আৰু এই মহান ভাগৱতে কৈছে, এই হ'ল ভাগৱত, এই ভাগৱতখন হ'ল পৰমাৰ্থিক তত্ত্ব। ইয়াক আমি যদি বিশ্বত বিচাৰি ফুৰা হয়, ইয়াৰ আঁতৰিটো আমি নাপাম। সেইকাৰণে আমাক কৈছে, ভাগৱতে যিমান দেহে সিমান, দেহে যিমান ভাগৱতে সিমান। ভাগৱতখন পৰমাৰ্থিক তত্ত্ব, হয়নে? আৰু 3 নম্বৰ, আকৌ ভাগৱতে আমাক ভাৰ্যা পুত্ৰ ধন ধান ল'ৰা ছোৱালী সংসাৰখনৰ মাজত বুজাব। তৃতীয়। চতুৰ্থত বুজাই যাব, আমাৰ যে আয়ুটো সূৰ্যৰ লগত সদায় হৰণ হৈ গৈ আছে, তাক আমি ভূক্ষেপে কৰা নাই। কোনোবা এদিন খাওঁতকৈ এই পৃথিৱীৰ পৰা গুচি যাব লাগিব, হয়নে? কোনোবাই জানো নেযাম বুলি ক'ব পাৰিব? নোৱাৰে। ইমান যুগৰ পৰা ধৰি পিতৃ মাতৃসকল চলি গৈ আছে, আৰু আমিও এদিন ইয়াৰ পৰা চলি যাব লাগিব। সেইকাৰণে এই ভাগৱতখন দেহ মাৰ্গত আমাক বুজিব কৈছে পৰমাৰ্থিক তত্ত্বত। যেনেকৈ আমাৰ পাঠকে প্ৰথমে গাই গৈছিল নহয়, প্ৰথমত 2য় স্কন্ধে চৰণদূত তই, 3য় চতুৰ্থে যাৰ হুৱে উৰু দয়, নাভি দেশ পঞ্চমে ষষ্ঠে বৈশস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠে দেশ নৱমে দশমে যাৰ তুণ্ড, একাদশে ললাট দ্বাদশে ভৈলা মুণ্ড, হেন ভাগৱতৰ মূৰ্তি মনোহৰ, তমাল সদিশ বৰ্ণ শ্যাম কলে বৰ। ভাগৱতখনক আজি দেখুৱালে ভৰিও আছে, হয়নে? বুকু পিঠি মানে কণ্ঠ মুখ সকলো আছে। সেইটোকে আমাক বুজালে এই ভাগৱতখনৰ ভৰিৰ পৰা কেশৰ পৰা নখলৈ যে আমাক বুজাই গ'ল, তাৰমানে আমাকহে কৈছে, এই মনুষ্যসকল, কুকুৰ চিগালৰ গধবোৰ আত্মা ৰাম জানিয়া সবাকো কৰিবা প্ৰণাম। আপোনালোকে প্ৰত্যেকে ভাবি লওক, আমি এখন ভাগৱত, হয়। আমি গতিকে ভাগৱত হৈ তাৰমানে প্ৰথমটোৱে আমি পালন কৰিব লাগিব অহিংসা, দ্বিতীয়টোত আমি পালন কৰিব লাগিব পৰ উপকাৰ সাধন কৰা, তৃতীয়ত পালন কৰিব লাগিব নিৰাশ্ৰয়ক আশ্ৰয় দিয়া, হয়নে? চতুৰ্থত আমি পালন কৰিব লাগিব কাকো অহংকাৰ নকৰা, পঞ্চমত আমি পালন কৰিব লাগিব কাৰো পুণ্যনাশত নষ্ট নকৰা বা হাত নিদিয়া। তদুপ এনেকৈ যাওঁতেই 12টা গুণ 12 স্কন্ধ ভাগৱত, ভাল গুণ 12টা, বেয়া গুণ 12টা আমাক ভাগৱতে ক'ব। তাৰে এই বেয়া গুণ 12টা আমি দলিয়াই পেলাই ভাল গুণ 12টা যেতিয়া হৃদয়ত আঁকুলি ল'ব পাৰিম, তেনেহ'লে আমি সকলোৱে আত্মাক গতি দিব পাৰিম, হাঁহি হাঁহি আমি মৃত্যুবৰণ কৰিব পাৰিম। আৰু যেতিয়ালৈ আমি বেয়া গুণ 12টাক ত্যাগ দিব নোৱাৰিম, তেতিয়ালৈ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আপোনাক উপকাৰ কৰিব নোৱাৰে।
গতিকে আমি এক নম্বৰতে ভাগৱত শুনি ভ শব্দে আমাক কৈছে ভকভকীয়া হওক, কাৰো অন্যায় নকৰিব, কাকো দুখ নিদিব, কাকো লোচাপাজি নকৰিব, কাৰো অন্তৰত আত্মসন্মানত আঘাত নিদিব, তেনেকুৱা ভকভকীয়া হওক। ভা শব্দে কৈছে এই লোকসকল মনুষ্য জন্মটো যে আমি কিমান ধুনীয়া জন্ম এটা এই জীৱনত পাইছোঁ আহি, তাক আপুনি ভাবকচোন অকণমান, ভাবক। উৰণ বুৰণ গজন ভৱন চাৰিমুঠি জীৱই বিষয় বাসনা সুখটো সকলোৱে পায়, কিন্তু হৰি সেৱা বা হৰি শান্তি লোৱা মানে কথা কন মনুষ্যৰ বাহিৰে কোনেও নাপায়। ইমান ধুনীয়া জন্ম এটা পাইছোঁ। গতিকে আপুনি ভাবক, ভা শব্দে কৈছে। গতিকে ঘোষাত মাধৱদেৱে লিখিছে নহয়, অ' ভাবক ভাই ভজ ভগয়ন্ত ভক্তি ভাৱে, ভগয়ন্ত ভজি আৱন্তকে গতি পাৱে। ভাবক ভাই ভজ ভগয়ন্ত ভক্তি ভাৱে, স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াবহং। নৰ স্বধৰ্ম প্ৰথম হ'ল আমি হৰিক ভজিব লাগিব, হৰি নাম ভাবিব লাগিব। ভা শব্দে। গ শব্দে কৈছে গতি পায়, গতি পোৱাটো পাছৰ কথা। গ শব্দে আমি গোবিন্দৰ নাম লোৱাত অভ্যাস কৰিব লাগিব। কাৰ লগত লোৱা? ৱাব্য শব্দই কৈছে বৈষ্ণৱ। বৈষ্ণৱৰ সংগ আমি যেতিয়া ল'ম, বৈষ্ণৱৰ পাৱাৰ ধৰি মাথাত লোৱা যেতিয়া আমি অভ্যাস কৰিম, কৰি যেতিয়া গোবিন্দৰ নাম প্ৰচাৰণ কৰিম, এই বৈকুণ্ঠত থকা গোবিন্দই সদায় সন্তুষ্ট হ'ব। এটা বৈকুণ্ঠত আছে, এটা আজি আমাৰ থাপনাখনতো বিষ্ণু বা গোবিন্দ আছে, হয়নে? আৰু এটা ভাবি লওক, আমাৰ প্ৰত্যেকৰ নিজা নিজা দেহতে আছে। 14 সাক্ষী লয়া দেহে আছে দামোদৰ, ভান্দিবা নৰিবা শুনা কলি ন। গতিকে সেই উঠি অহা যুৱকবৃন্দ প্ৰজন্মসকল, আপোনালোকে লোচা পাজি বেয়া কাম নকৰিব। কিছুমান লোকসকলে বেয়া কাম কৰে, কৰি পেলাই ভাবি লয় কি জানে, বাচি গ'লো দেই, কোনেও গমেই নাপালে, হয়নে? এয়া মহাভূত। সেইকাৰণে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থৰ বাণীখনত লিখিছে, সেইসকলৰ নিচিনা মূৰ্খ আৰু অজ্ঞানী মানুহ পৃথিৱীত নাই। কাৰণ আমাৰ দেহতে ভগৱান থাকি আমি ৰাতিপুৱাৰ পৰা গধূলিলৈ কি কি কৰ্মত ব্যস্ত হৈ আছোঁ, তেওঁ নিজে দেখি আছে সদায়। তেনে স্বত্বত আমি হৰিক ফাঁকি দিব নোৱাৰোঁ, আৰু কোনোদিনে এই কথাটো অন্তৰত নানিব। উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, এই 4টা আখৰ দন্ত্যাত শব্দই কৈছে তৰণৰ উপায়, হয়নে? আমাৰ নাওখন এতিয়া উজাই যোৱা নাই, আমাৰ নাও সদায় ভটিয়াই গৈ আছে। মনত কৰিব, 60 বছৰ পাৰ হোৱাৰ লগে লগে আমাৰ জ্ঞানটি গ'ল, হয়নে? জ্ঞানটি থাকি নহয়, এখন দলং বনাই এটা কোম্পানীয়ে বনাই তাত জ্ঞানটি এটা লিখি দিয়ে, 200 বছৰ, 250 বছৰ, 300 বছৰ, 100 বছৰ, হয়। তদুপ আমাৰ মনুষ্য জাতিটো জন্মৰ লগে লগে আমাকো জ্ঞান দি দিছে কেতিয়ালৈ জানে? 60 বছৰলৈহে জ্ঞান দি দিছে। এতিয়াতো আৰু কমিহে আহিব জ্ঞানটি। 60 বছৰৰ পাছত জানি লোৱা উচিত আপোনাৰ দেহটোৰ জ্ঞানটি নাই। কোনদিনা চৰ্দি আহিব, কোনদিনা বেমাৰ আহিব, কোনদিনা কাহ আহিব, অন্ত নাই, হয়নে? কোনো সময়ত কি আহিব, অন্ত নাই। গতিকে জ্ঞানটি নোহোৱা দেহটো লৈ আপোনালোকে বাহাদুৰি, টেম্পাৰ, গৌৰৱ, হয়নে, যে এইবোৰ ভাৱ ত্যাগ দিয়ক। এইবোৰ ভাৱ ত্যাগ দিলেহে ভগৱন্তক লাভ কৰিব পাৰিম, বা ভগৱন্তে আমাক আপোন পুত্ৰ বুলি ভাবিব। সেইকাৰণে আমাক ভাগৱতে কৈছে, এই লোকসকল মনুষ্য জন্মটো প্ৰথমে আপোনালোকে কাক ভাবিব? হৰিক সন্তুষ্ট কৰিবলগীয়া হ'লে আমি হৰিক বিচাৰি ফুৰিলে নহ'ব। হৰিক দেখা নাই, বিৰাজমান হৈ তেওঁ সকলোতে বিৰাজমান হৈ আছে। কিন্তু আমি সেই হৰিক নিবিচাৰি আমি প্ৰথমে কাৰ সংগ ল'ব লাগিব জানে? ভকতৰ সংগ, হয়নে? সেইকাৰণে জ্যোতিষ শাস্ত্ৰত ভিগু আদি বাৰমুনিসকলে কৈছে, ভকতে ভাল পায় যাক, ঈশ্বৰে ভাল পায় তাক। তেনেহ'লে আপুনি ভকতে ভাল পোৱা মানুহ এজন প্ৰথমে হওক, হোৱাৰ লগে লগে ভগৱন্তে এনেই ভাল পাব। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ মৈতে অৱদতি সাধু প্ৰশ্নৰ উত্তৰ শুনাৰ
সজীবে বুলিলা পিতৃৰ বচনে তেতি খনে চলি গইলা সৰস্বতী তীৰে যাই হৰিয়া হৰিষ হৰিলন্ত তপদশ হাজাৰ ভক্তি ভাবে নানা দ্রব্যে পূজা করিলন্ত পাশে তুষ্ট হইয়া দেখা দিলা ভগবন্ত। ব্ৰহ্মাই মানৱ পুত্ৰ হিচাপে কদম মুনিক জন্ম দিয়ালে আৰু জন্ম দিয়াই কদম মুনিক ক'লে তুমি এতিয়া কি কৰিবা? কদম মুনিয়ে কৈছিলে মই আপোনাৰ বাক্য শিৰগত কৰি কেনেকৈ ভগৱন্তক লাভ কৰিব পাৰে এই যত্নৰে সৈতে মই তপস্যা কৰি থাকিম। আৰু তেতিয়া ব্ৰহ্মাই ক'লে নহয় নহয়, তপস্যা পাছতো কৰিবা, তুমি এগৰাকী কন্যা তুমি বিয়া কৰোৱা, বিয়া কৰোৱাই তুমি যেতিয়া জীৱ ২-৪টা সৃষ্টি কৰিবা তেনেহ'লে জন্ম বিবাহ মৃত্যু ৩টা কৰ্ম হ'ব, তেতিয়া তুমি আত্মাক গতি দিব পাৰিবা। আৰু তোমাৰ কাৰণে এগৰাকী বৰ সুন্দৰ কন্যা এটা জেগাত জন্ম হৈছে। ক'ত জন্ম হৈছে জানা? মনু ৰজাৰ গৃহত শতৰূপাৰ গৰ্ভত দেৱহূতি নামে এগৰাকী ধুনীয়া কন্যা জন্ম লৈছে। আৰু তুমি সৎভাৱেদি ঈশ্বৰৰ নাম লোৱা, সৎভাৱেদি তপস্যা কৰা, এইগৰাকী কন্যা তুমি বিয়া কৰি নিশ্চয় তুমি এই পৃথিৱীখনত ভকতি বিস্তাৰ কৰিব পাৰিবা। এই বুলি কোৱাত কদম মুনিয়ে গৈ সৰস্বতী নদীৰ তীৰত 10,000 বছৰ সৰস্বতীৰ তীৰত তপস্যা কৰিলে, হয়নে? তপস্যা কৰি মানে কেনেকৈ কন্যা এগৰাকী বিয়া কৰি কেনেকৈ তাই গৰ্ভত ভাল সৎ সন্ততি জন্ম দিয়াব পাৰে সেয়া তপস্যা। সেইকাৰণে আমাক কৈছে এই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আমাৰ সাউতকৈ ছোৱালীসকলে বিয়া সোমাওক, ল'ৰাসকলে বিয়া কৰক, কৰি জদাই মদাই যেতিয়া সতী সন্তান তুলিবা সেয়া সতী সন্তানৰ ডিমাণ্ড নাই, হয়নে? তোমালোক দুয়ো তপস্যা কৰা। ক'ত তপস্যা? সৰস্বতী নদী তীৰত যাব নালাগে, তপোবনত যাব নালাগে। গৃহত তোমালোকক পিতৃ মাতৃয়ে যিদিনা বিবাহ পাশত আবদ্ধ কৰালে দুয়ো এনে তপস্যা কৰা যাতে ইজনে সিজনক ধৈৰ্য সহ্য আনাই তোমালোকে সতী সন্তান জন্ম দিয়া। সেই সতী সন্তানৰ দ্বাৰা তোমালোকে ডিমাণ্ড কৰিব পাৰিবা আমাৰ 14 পুৰুষক এইসকলে মুক্তি দিব। আৰু ডিমাণ্ড কৰিব পাৰিবা এয়া ল'ৰা ছোৱালী মোৰ শিক্ষিত হ'ব, এই ল'ৰা ছোৱালীয়ে ভৱিষ্যতে চাকৰি বাকৰি বা ধন ধান ইনকম কৰি পিতৃ মাতৃক শান্তিৰে বসবাস কৰিব, ডিমাণ্ড দিব পাৰিবা। গতিকে এতিয়া এই মহাঘোৰ কলি যুগ, আমাৰ শাস্ত্ৰ গীতা ভাগৱত আমি সকলোৱে শুনি পঢ়ি ফুৰিছোঁ সত্য, কিন্তু ১ নম্বৰতে আমি ক'ত যত্ন দিব লাগে জানে? আমি সকলে ভাগৱত শুনি আমি সকলে জ্ঞানী হ'লে কামত নাহিব। কাৰণ আমাৰ কি জানে? 4টা বস্তু, ধৰ্ম অৰ্থ কাম মোক্ষ। এই 4টা বস্তুৰ ভিতৰত মোৰ আজি চকুৰ আগত যিমানখিনি লোক ভাগৱতত আছে এইসকলৰ এই 3টা গুচিয়ে গ'ল। মাত্ৰ এটা বাকী আছে আপোনাৰ সকলৰ কোনটো? মুখ্য পদটো। আপোনালোকে হৰি ভকতি কৰক, ভকতি কৰি লাষ্ট টাইমত মুখ্য পদটো পাওক। কিন্তু বাকী 3টা আমাৰ হেৰুৱা হ'ল। এই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে কিন্তু 4টা সুলভ মূল্যত আপোনালোকে মানে বনাব পাৰিব বা সৰ্জন কৰিব পাৰিব। সেয়ে এই গাভৰুসকল আৰু ডেকাসকল আপোনালোকে ডেকা আৰু গাভৰুসকলে বিয়া বাৰু হৈ জধাই মধাই সতী সন্তান নুতুলিব। আপোনালোকে যদি জধাই মধাই সতী সন্তান তোলে তেনেহ'লে আমিসকল মৰি যোৱাৰ পাছত এই পৃথিৱীখনত পাপ আৰু বঢ়াই দি তেওঁলোকে এই মহান ভাগৱতৰ অনুষ্ঠানবিলাকো নাশ কৰিব।
আপোনালোকে সকলোৱে সৎ সন্তান সৎ সন্ততি তোলক, তেনেহ'লে ডিমাণ্ড কৰিব পাৰিব। এতিয়া কিছুমান ল'ৰা ছোৱালীয়ে এদিন আপোনালোকে পাইছে বোধহয়, মই পাইছোঁ নহয়, টিভি এখন চিৰিয়েলত দি আছে, এজন ল'ৰাক মানে কাৰাগাৰত ৰাখি আছে। তেতিয়া কাৰাগাৰত ৰাখি কালিলৈ তেওঁ ফাঁচি দিব, চিৰিয়েলখনত দেখুৱাই আছে, ফাঁচি দিব। তেতিয়া তেওঁ সুধিছে, হেৰা তোমাক কালি ৰাতিপুৱা ফাঁচি দিব, এতিয়া আৰু কিবা ক'বলগীয়া আছে নেকি কোৱা, তোমাক 5 মিনিট সময় দিয়া হ'ব। তেতিয়া কৈছে 5 মিনিট সময় মানে দিয়া আগমুহূৰ্তত মোৰ পিতৃ মাতৃক মাতি দিয়ক, মই পিতৃ মাতৃক দেখা কৰিম, তাৰপাছত আৰু মই ফাঁচি কাঠত উঠিম। তেতিয়া লগে লগে তেওঁ পিতৃ মাতৃক লৈ যায়। তেওঁ আগত খাৰ কৰি দিয়াৰ লগে লগে তেওঁ বাপেকক এক পাত চৰ, মাকক এক পাত চৰ মাৰিলে, হুলস্থুল পৰিৱেশ হ'ল। এতিয়া কি কাৰণত তোমাৰ পিতৃ মাতৃক মাৰিলা? কৈছে মই আজি ইমান বেয়া কাম কৰি যে আজি ফাঁচি কাঠত উঠিবলগীয়া হ'ল, তাৰ দায়ী মই নহয়, এই দুজন দায়ী। এই পিতৃ মাতৃয়ে অসৎভাৱে সন্তান মোক জন্ম দিয়াৰ কাৰণে মোৰ চৰিত্ৰ বিধানবিলাক অসৎ হ'ল, তাৰ কাৰণে মই বেয়া কাম কৰিবলগীয়া বাধ্য হ'লোঁ, হয়নে? সেই চিৰিয়েলখনত দিছে। এইবোৰ কথা আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে চাবচোন, কোনোবা কোনোবা চিৰিয়েলতো বঢ়িয়া কথা এটা পোৱা যায়। হয়, এতিয়া কোনোবা এজন ল'ৰাই বাপেকক মাৰিছে, তাৰপাছত সকলোৱে আমি নিন্দা কৰিছোঁ ল'ৰাটো, কিন্তু অকল ল'ৰাটোৱে দোষী নহয়, পিতৃ মাতৃও দোষী। কোনোবা ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক ভৰণ পোষণ দিয়া নাই, আলাই বিলাই কৰি আছে বৃদ্ধকালত, তাৰ বাবে তেওঁ অকল ল'ৰাটোৱে দোষী নহয়, পিতৃ মাতৃ দোষী। গতিকে জধাই মধাই সতি সন্তান নুতুলিব। আজি আমাৰ সমাজখন ডাঙৰ হ'ব বুলি মই গ্ৰন্থ অলপমান লৈ আহিছোঁ। এইবোৰ ল'ৰা ছোৱালীসকলে, বোৱাৰীসকলে এইবোৰ গ্ৰন্থ পঢ়িব, গায়স্থ ধৰ্ম গ্ৰন্থ, এই আমি লেখা লৈ আহিছোঁ। আপোনালোকে 20 টকা এটা খৰচ কৰি আপোনালোকে ল'ব পাৰিব। এইখনত সকলো পাব নিয়ম নীতি, ল'ৰা ছোৱালীবোৰে বিয়া বাৰু কৰি কেনেধৰণে সতি সন্তান জন্ম দিয়াব পাৰে, ল'ৰা কেনেকৈ জন্ম দিয়াব পাৰে, ছোৱালী কেনেকৈ জন্ম দিয়াব পাৰে, সকলোবোৰ তথ্য ইয়াত পোৱা যায়। এগৰাকী বোৱাৰীয়ে শাহু শহুৰকক পৰিপাতি কেনেকৈ কৰিলে ইহকালে পৰকালে সৌভাগ্যৱতী হ'ব পাৰে, এইবোৰ গ্ৰন্থত আমাৰ গ্ৰন্থত আছে। এতিয়ালৈ আমি 17খন গ্ৰন্থ লিখা হৈছে, তাৰে 2-4খন কৰি গ্ৰন্থ লৈ আহিছোঁ। আপোনালোকে ল'ব, উঠি অহা যুৱক যুৱতী বোৱাৰী জীয়াৰীসকলে লৈ আপোনালোকৰ প্ৰত্যেকৰে নিজা নিজা গৃহবিলাকত ঐশ্বৰ্য সম্পত্তি লাভ কৰা সুবিধাটো আপোনালোকে লওক। কিন্তু ভাগ্য বেয়া বুলি বহি থাকিলে নহ'ব। ভাগ্য ক'ৰ পৰা জন্ম হয় জানে? কৰ্মৰ পৰাহে জন্ম হয়। যদি আমি ভাল কৰ্ম কৰা যায়, আমাৰ ভাগ্য সদায় ভাল হৈ আহিবই। আৰু যদি আমি বেয়া কৰ্ম কৰি যাওঁ, তেনেহ'লে তাৰ পৰা ভাগ্যখন আমাৰ বেয়া হ'ব। সেইকাৰণে স্বামী বিবেকানন্দৰ বাণী গ্ৰন্থত লিখিছে, সেই লোকসকল ৰাতিপুৱা শুই উঠি আপুনি খুব বেয়া কাম এটা কৰি দিব, সন্ধিয়া সময়লৈ আপোনাৰ ভাগ্য বেয়া হ'ব। আৰু ৰাতিপুৱা শুই উঠি আপুনি খুব ভাল কাম এটা কৰক, সন্ধিয়ালৈ আপোনাৰ ভাগ্য ভাল হ'ব। হয়নে? বস্তুটো আমাক এনেধৰণে বুজাই আছে গোবিন্দ। আজি যিটো আমাৰ মাজত এইটো ধৰ্মবোধকৰ কথা এটা আছে, সেইটোকেতো পাহৰি গৈছে। সেইবিলাকে ভুলটো কাৰ? আমাৰ ভুল, ল'ৰা ছোৱালী ভুল। গতিকে সেই কথাখিনি জানিবলৈ মন যায় দিয়কচোন। গতিকে সাধু সংখ্যক মুখেদিহে উত্তৰটো পোৱা যাব। গতিকে আজি গুৰু ঘৰত নগ'লে, গুৰু ওচৰত ধন নল'লে তেওঁ বিবাহ কৰিব নোৱাৰে। এতিয়াতো তিনিটা প্ৰথমতে শৰণ লয়, তাৰপাছতহে গুৰু ঘৰত দেখা দিয়ে। গতিকে এইটো আমি অভল কাম কৰি থকা নাই জানো? তেতিয়াহ'লে আমি মাইকী সকলেই বুজি আমি তেওঁলোকক বুজাবও জানো নাই, ক'বও জানো নাই। গতিকে তেওঁলোকে অকৰ্ম কৰি আমাক বহুত লাভনা দিছে। আপুনি অলপ আগতে আপুনি কৈ গৈছে যে ল'ৰা ছোৱালীবিলাক বেয়া পঠিয়াই গ'ল, ভাল পঠিয়াই গ'ল। সেইখিনি সময়তো এইবিলাক কথাটো চিন্তা কেতিয়াও নকৰিলে। ভাল সন্তান পাবৰ কাৰণে চবে বিচাৰে, কিন্তু ভাল সন্তান কেনেকৈ হ'ব, ভাল সন্তান কেনেকৈ পাব, এই কামনাটো মুখতে পৰে, কিন্তু ধ্যান
জ্ঞান কাৰো নাই। উম, গতিকে এই কথাখিনি যেতিয়া জানিব, আপোনাক মানে তেওঁ বুজিব, তেতিয়াহে সেইখিনি ভাল কাম কৰিব পাৰিব। এতিয়া আমাৰ গোসাঁনীয়ে আজি সমাজত যিটো কথা আপুনি আগবঢ়াইছে, ই বৰ ধুনীয়া সত্যশীল কথা। এইবোৰ কথাকে আমি যদি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলক এইবোৰ আলোচনা কৰি শুনোৱা হয়, তেনেহ'লে ইয়াৰ দ্বাৰা আমি সকলোৱে উপকৃত হ'ম। সেইকাৰণে গংগাৰ পাৰত প্ৰথম শুকদেৱে পৰীক্ষিতক ভাগৱতৰ আৰম্ভণিতে শুনোৱাই থৈছে, এয়া ৰজা, তুমি একখন হৈ ভাগৱত শুনিবা, মোৰ গৰ্ভৰ পৰা 18,000 ভাগৱতৰ শ্লোক উলিয়াব। তেতিয়া কৈছে এখন মানেনো কি, মোক বুজাই দিয়ক গুৰুদেৱ বুলি যেতিয়া পৰীক্ষিতে শুকদেৱৰ চৰণত ধৰি আহ্বান কৰিলে, তেতিয়া শুকে কৈছে, কায় মন বাইক এক কৰা, লাজ ভয় ঘৃণা তিনিটা বস্তু বাদ দি ভাগৱত শুনা, তেনেহ'লে তুমি তৰণৰ উপায় পাবা। গতিকে এতিয়া এই কদমমণি আখ্যানটোত যিবোৰ কথা আহিব, এইবোৰ কথা আমাৰ শাহুৱেকে বোৱাৰীয়েকে হ'বা লাজ পাব, বোৱাৰীয়েকে মানে শহুৱেকে হ'বা লাজ পাব, বাপেকে পুতেকে হ'বা লাজ পাব। কিন্তু আমাক ভাগৱতে কৈছে এইকণ কথা লাজ নকৰিবা। লাজ নকৰি ইয়াৰ পৰা ফঁহিয়াই ইয়াৰ সঠিক উত্তৰ বা সঠিক তথ্যটো ল'লে ইয়াৰ দ্বাৰা আপোনাৰ কামত আহিব। আৰু লাজ ভয় ভয় বুলি কোৱা বস্তুটো ত্যাগ দিব জানিব লাগিব আমি ভাগৱতত আহি। কিয় জানে, আমাৰ আটা পিতা সকলো মৃত্যু হ'ল, আমি সকলো এদিন মৰিমে। গতিকে মৰাটোক আমি ভয় কৰি থাকিলে নহ'ব, হয়নে? আমি মৰামুখীয়াকৈ আগুৱাই গৈ আছোঁ। গতিকে আমি তাক ত্যাগ দিব লাগিব। আৰু ঘৃণা আমি ত্যাগ দিব লাগিব, যাতে জাতি ধৰ্ম বৰ্ণ নিমিষেকে ভাগৱত কোনে শুনে, ভকতে শুনে। হওক কোনোবা মেলছ জাতি, হওক কোনোবা নিজ জাতি, কোচ কলিতা ব্ৰাহ্মণ মহন্ত নাথ যোগী হীৰা লালু মৃগিক বড়ো কছাৰী মিৰি মিচিমি চিংফো পাটকাই নগা দপলা যিয়েই সম্প্ৰদায় যিয়েই জাতি নহওক, আমি সকলোৱে একেলগে ভাগৱত শুনিব পাৰোঁ। আমি কাকো ঘৃণা কৰিব নোৱাৰোঁ। সেইটো আমাক ক'লে। আকৌ এটা আমাৰ গোসাঁনীয়ে কৈছে যে শৰণ লোৱা। শৰণ মানে কি? শৰণ মানে আশ্ৰয়। আশ্ৰয় মানে কি? পৰিচয়। পৰিচয় মানে কি? নিশ্চয়, তাৰমানে খাতা, হয়নে? সেইকাৰণে আমাক কৈছে সেই লোকসকল 4 গুৰু 3 শৰণ, তেওঁ হ'ব আমাৰ জন্ম নিবাৰণ। যাৰ 4 গুৰু নাই, তেওঁ লক্ষ লক্ষ নাম ল'লেও সেই নামে কাম নকৰিব। যাৰ ভিতৰত 3 শৰণ নাই, তেওঁ লক্ষ লক্ষ নাম ল'লেও সেই নামে কাম নকৰিব। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কীৰ্তনত লেখা নাই, এক নামে যত পাপ সঙাৰিতে পাৰে, ততেক পাতকী পাপ কৰিতে নপাৰে, এবাৰ লিখিছে। আকৌ এবাৰ তাৰ পৰা কেইটামান পাত লুটিয়াই চাবচোন, লিখিছে বোলে কলি ন পাতকী হ'ব। আৰু নাম ল'লে যদি চব পাপ নাশে হয়, তেনেহ'লে পাপৰ শব্দটো তাত কিয় আহিল? সেইকাৰণে এতিয়া আমাৰ আৰু এটা আমাৰ গোসাঁনীয়ে কোৱা কথাটো মই অকণমান আগুৱাই দিছোঁ। আগৰ পৰা আমাৰ দিনলৈ এতিয়া কি হৈছে ইমান নাজানিম। ল'ৰাসকল ছোৱালীসকল কেৱল গুৰু ওচৰত কেতিয়া শৰণ লৈ জানে, পৰহিলৈ বিয়া আহিল নহয়, তেতিয়া ধুমাধুম শৰণ দি আনিব লাগিব। সেইকাৰণেতো আমাৰ 7ম স্কন্ধত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল, প্ৰহ্লাদে বুলন্ত দৈত্য শিশু এৰানো কৰ্ম, কুমাৰৰ কালতে লোৱা ভাগৱতৰ ধৰ্ম। আমি কুমাৰৰ কালৰ পৰা আমি শৰণ লোৱাটো বা ভাগৱতৰ ধৰ্ম লোৱাটো কৰ্তব্য। আমাৰ সেইটো এটা গুণগুণ। আৰু এজনী ছোৱালী যিদিনা বিয়াৰ আগদিনা তেলৰ দিনা বামনে আহি এটা পৰাচিত কৰিব। পৰাচিতত জানো শৰণ হ'ল? সি পৰাচিতত জানো কিবা এটা জানিলে? একো নাই নহয়। আৰু আজিকালি ব্ৰাহ্মণসকলে যিটো সংস্কৃতৰ শ্লোক মাটিত গুচি যাব ধুমধাম কামটো কৰি যোৱা যত্নতে এই ল'ৰা ছোৱালীবোৰে একো গম নাপায়। এতিয়া আমাৰ মন কৰকচোন, এতিয়া প্ৰায় ল'ৰা ছোৱালীবোৰৰ বিয়া সোমোৱাৰ পাছত এৰা এৰি ধৰা ধৰি কিছুমান এনেকুৱা ধৰণৰ ঘটি আছে, হয়। কিছুমান ব্ৰাহ্মণে কোনো কথা এটাই আমাক বুজাই নিদিয়ে আগৰ পৰা। সেইটোৱে মহাভুল ব্ৰাহ্মণসকলৰ, হয়নে? এতিয়া যেনেকৈ আমাৰ দৰা কইনা সমগত বিয়া হোৱাৰ দিনা মন কৰিব যে 7 খিলা পাণ দি পেলাই ছোৱালীজনী কয় বা কইনাজনী কয় ভৰিয়ে ঠান ঠান কৰি দিয়া, আৰু দৰাটোক কয় ঠুকুৰিয়াই দিয়া, 7 বাৰ ঠুকুৰিয়াই দিয়ে। তাৰ অৰ্থটো কি? সেই সময়ত ব্ৰাহ্মণে সংস্কৃত চুলুক এটা মাতে। চুলুকটোৰ অৰ্থ মানে কি? ল'ৰাটোৱে শপত গ্ৰহণ কৰিছে এইখন সমাজক
সাক্ষী কৰি হোম যজ্ঞক সাক্ষী কৰি দেৱগণক সাক্ষী কৰি মই আজি এই ছোৱালীজনী মোৰ পত্নী ৰূপে গ্ৰহণ কৰিছোঁ। এই যদি 7টা দুখ লগায় তাকো মই সহ্য কৰি মোৰ বুকৰ মাজত সদায় আঁকোৱালি ৰাখিম, শপত গ্ৰহণ। হয়, তাৰপিছত আকৌ কইনাজনী কয় নহয় শিল এটা দি পেলাই এই গেৰুৱাটি দি পেলাই ভালদৰে হেঁচি দে বুলি কয়। তেতিয়া বামনে চুলুক এটা মাতে। চুলুকটোৰ অৰ্থ কি? কন্যাগৰাকীয়ে শপত গ্ৰহণ কৰিছে, এই শিলটো গছকি মই যিমান দুখ পাইছোঁ ইয়াৰ 10 গুণ দুখ পালেও স্বামী লৈ নাৰী পাতে সোণৰ সংসাৰ, স্বামী নহ'লে নাৰী দিনতে আন্ধাৰ, এইজনে মোৰ স্বামী, এওঁৰ পৰা যিমানেই দুখ যান্ত্ৰণা নাপাওঁ তথাপি মই সদায় এওঁক স্বামী বুলি চৰণ চুই সেৱা কৰিছোঁ। এইবোৰ প্ৰতিজ্ঞাবদ্ধ। কিন্তু আমাৰ ল'ৰা ছোৱালীসকলে নুবুজে বা বামুণসকলেও তাক বুজাই নিদিয়ে। ধুমাধুম চুলুককেইটা মাতি থৈ আৰু এখন বিয়া লাগি গুচি যাবা হয় বামুণসকলৰ। হয়, কলিত বামুণ কমি আহিল, কামবিলাক বেছি হৈ আহিছে। হয়নে? বিশ্বকৰ্মা পূজা এটা বামুণে দিনটোত 5খন কৰা দেখিছোঁ। হয়, সময় চব। গতিকে এইবোৰ আমাৰ গ্ৰন্থবোৰত এতিয়া পাব ল'ৰা ছোৱালীসকলে। আমি এইবোৰৰ কাৰণে এইবোৰ গ্ৰন্থ লিখিছোঁ যাতে উঠি অহা যুৱক যুৱতীসকল গুণী জ্ঞানী শিক্ষিত হওক, পণ্ডিত হওক, এইবোৰ কথা জানক। 4 গুৰু পিতৃ মাতৃ আদি গুৰু, পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহী প্ৰণম তপ, জননী জন্মভূমি স্বৰ্গাদপি গৰিয়ক কি। এয়া হ'ল আদিগুৰু। অনাদিগুৰু ভগৱন্ত দেৱকী নন্দন দেৱ কৃষ্ণ, গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী, অনাদি প্ৰভু। আৰু শিক্ষাগুৰু, শিক্ষক শিক্ষয়িত্ৰীসকল আমাৰ গুৰু। আৰু সৰ্বশেষত দীক্ষাগুৰু, পথ প্ৰদৰ্শক গুৰু। গুৰুসকলেও আমাক দীক্ষা দি ভকতসকলক বুজাই দিব পাৰিব লাগিব। কোনে পাৰিব? হয়, আকৌ ভাগৱতে কৈছে লোভ মোহ কাম ক্ৰোধ যাৰ আছে মতি, শিক্ষক গুৰু মানি যায় ধূপগতি। আপুনি মানা গুৰুজন লোভ মোহ কাম ক্ৰোধ কেনেকুৱা হৈ আছে। যদি সেইজনে সেইকেইটা মানা নাই তেওঁলোকক ওচৰত শৰণ লোৱা সকলো অধোগতি যাব। কাম ক্ৰোধ লোভ মোহ যাৰ নাই মতি, শিক্ষক গুৰু মানি পাই দিব গতি। আপুনি মানা ভাৰতৰ মধ্যতো আছে অনেক দোকানী, নিচিনি কিনিলে মাল ঘটিব বিঘিনি। গতিকে গুৰু বুলি কোৱা বস্তুটো সাৱধান। যদি কেনেবাকৈ গুৰুজনেই লোভ মোহ কাম ক্ৰোধত মদ মচৰ্যত ব্যাকুল হৈ থাকে, সেইজন গুৰুৰ ওচৰত আপুনি শৰণ ল'লে আপুনি কেতিয়াও কৃতাৰ্থ হ'ব নোৱাৰে। এইবোৰকে ভাগৱতে বুজাই আছে। গোবিন্দ আমি বাৰু এটা কথা যিখন উদাহৰণ দি কৈ আমি বৰ সন্তোষ পাইছোঁ। কিন্তু আমিতো মাতৃ ঘৰত থাকোঁতেই প্ৰভুৰ ওচৰত 3বাৰ খাই আহিছোঁ যে আমি আপোনাৰ ঘৰত সদায় সেৱা কৰি থাকোঁ। কিন্তু বাহিৰ হোৱাৰ লগে লগে আমিতো পাহৰিলোঁ। গতিকে আমাৰ গুৰুসকলৰ যোগাসন কৰিব ধুনীয়াকৈ কৈ গৈছে যে পানী মৰি পানী পিয়াহত, অগ্নি মৰি ঝাৰত, 900 টকা ডিঙিত বান্ধি দুৱাত মৰি ঝাৰত। এই কথাকণ আপোনাৰ বৰ ধুনীয়াকৈ কৰা বুজাই দিয়ে। কিয়নো আমাৰ গুৰুসকলে এই ভাগৱতৰ কিয় নাচাবে? ভাগৱত বস্তুটো আমাৰ কি হয় শুনিলে আমি কেৱল মায়াত মজি এই সংসাৰকে কৰি আছোঁ। হ'ব দিয়া, এখন কম বাৰু মই দীঘল হ'ল এতিয়া পঢ়িলে কওক বঢ়িয়াকৈ। পুথি চন্দ শুক্ল দেহাদী মন্ত্ৰ শেষ পদ্ম উৎপলৰ মালা পিন্ধি নীলচাৰু অলকাই
মুখ কৰে কান্তি অফুল্ল কমল যেন ভৱৰাৰ শান্তি মাথাত কিৰীটি কৰ্ণে মকৰ কুণ্ডল গাঁৱে পিত বস্ত্ৰ আদি দেখিতে জল শংখ চক্ৰ গদা তিনি হাতে ধৰি শ্বেত উৎপল ভগৱন্ত লীলা কৰি এয়া মনৰ আনন্দে কৰি হাস্য নিৰীক্ষণ অংগৰলা বন্দে লাজ মদন শ্ৰীবৎসলক মিৰচতা দেখিও ৰুস্থলে অন্তত কষ্ট মনোভাৱ ভালু আজি কদমমণিয়ে 10,000 বছৰ সৰস্বতী তীৰত তপস্যা কৰি আছে আৰু সেই তপস্যাত সন্তুষ্ট হৈ পৰম প্ৰভু ভগৱন্তে আজি শংখ চক্ৰ গদা পদ্ম ধৰি তেওঁৰ ওচৰত আহি দেখা দিয়ে আৰু প্ৰভু ভগৱন্তৰ ৰূপটো আজি কদমমণিয়ে দেখি কেশৰ পৰা নখলৈ বিশ্লেষণ কৰি আছে। বাপৰে বাপ, কি ধুনীয়া! মাথাত কিৰীটি, কপালত অলকাপান্তি, কণ্ঠত কৌষ্ঠৱমণি, কৰ্ণত কুণ্ডল, বুকত সুবৎস প্ৰান্তি, এনেধৰণে প্ৰভু ভগৱন্তৰ ৰূপটো বিৰাজমান কৰি আছে। সেই ৰূপটোৱে হ'ল আমাক কৈছে, সেই লোকসকল আপোনালোকে শৰণৰ শেষত ল'বচোন সেইটো। আপোনালোকে যেতিয়া কৃষ্ণৰ মাথাৰ পৰা কেশলৈ বা কেশৰ পৰা নখলৈ যিটো ভগৱন্তৰ ৰূপ, এই ৰূপটো যদি আপোনাসকলে বৰ্ণন কৰিব পাৰে তেতিয়াও আপোনাৰ গুৰু সেৱা পূৰ্ণাংগ হ'ব। মহাপুৰুষ শংকৰদেৱে লিখিছে, তৰ্জু ভক তৰ সংগে গাইবু গুণ মহাৰংগে শ্ৰৱণে শুনিবু যশ যত হৃদয়ত ধৰু ৰূপ তেবে তৰু ভৱকূপ এহিমানে মাগুচৰ নত। সেই লোকসকল, তৰ্জু ভকত মানে কোন? এইসকল যিসকলে ভাগৱত শুনাৰ স্পৃহা আছে, যিসকলৰ ভাগৱত শুনাৰ একাগ্ৰতা আছে, সেইসকলৰ সাধু। সেইসকল সাধুৰ আপুনি সংগ লৈ প্ৰভু ভগৱন্তৰ ৰূপ এই বৰ্ণন যিকণ আজি ভাগৱতে কৰিলে সেইকণ আপুনি ধ্যান কৰকচোন। সেইকণ ধ্যান কৰিলে আপুনি সকলো পাব। 1 2 নম্বৰত আমাৰ গোসাঁই যিটো কথা অলপ আগত কৈছিলে, এইটো কিয় আমাৰ ঘটিল? আই গৰ্ভত থাকোঁতে কেঁচুৱা কালত কত তপ খাই মই নৰতনু পাইলোঁ, মায়াৰ মাধুৰী পাই হৰিক পাহৰিলোঁ। 3 সত্য খাই মই ভাৰতে আখিলোঁ, মায়াৰ মাধুৰী পাই প্ৰভুক নিচি নিলোঁ। হয়নে? এয়াই হ'ল কাৰণ তাৰণ। সেইকাৰণে কীৰ্তনত প্ৰথম ফাঁকিটোতে মহাপুৰুষ শংকৰদেৱে লিখিছে, প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন সৰ্বই অৱতাৰৰ কাৰণ নাৰায়ণ। সেই লোকসকল, মই কি ব্ৰহ্মৰ পৰা তৈয়াৰ হ'লোঁ? ব্ৰহ্ম আমাৰ কেইবাটাও নহয়। যেনে বাক্যও এটা ব্ৰহ্ম, অগ্নিও এটা ব্ৰহ্ম, জলো এটা ব্ৰহ্ম, খাদ্য অণু এটা ব্ৰহ্ম। হয়নে? আকৌ মই পিতৃৰ পৰা যিটো বস্তুৰ দ্বাৰা মই জন্ম পালোঁ সিও এটা ডাঙৰ ব্ৰহ্ম। গতিকে এই ব্ৰহ্মটো 1 নম্বৰতে সত্য ব্ৰহ্ম নে অসৎ ব্ৰহ্ম আছিল মোৰ পিতৃৰ বীৰ্যত। হয়নে? যেখানি আছিলি মন তই ব্ৰহ্মৰ কুণ্ডত, বায়ুৰূপে থিতি ভৰিলা পিতৃ ঋষি ৰত। যেখানি আছিলি মন তই পিতৃ ঋষি ৰত, ৰসৰ ৰূপে থিতি ভৰিলা মাতৃৰ গৰ্ভত। যদি মোৰ পিতৃ সেই ব্ৰহ্মটো সৎ আছিল তেনেহ'লে মই আই গৰ্ভত সৎ স্থানত মই ঠাই ল'ম।
আৰু তাৰ পৰা মোৰ কৰ্মবিলাক সৎ আহিব হয়নে যদি মোৰ পিতৃৰ বৰ্মটো আৰু মাতৃৰ বৰ্মটো দুয়োটা লগ হৈ পেলাই মই জন্ম দুয়োটা যদি অসৎ হ'ল তেনেহ'লে মই এইখন সংসাৰত আপোনালোকে 101 মানুহে লগ লাগি মোক সৎ বনাব বিচাৰিলেও মই সৎ হ'ব নোৱাৰিম সেইকাৰণে 1 নম্বৰতে আমাক কৈছে খাদ্য উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে খাদ্য নিৰ্বাচন কৰক যদি ভাল সতি সন্তান লাভ কৰিব মন আছে তেনেহ'লে 1 নম্বৰ 7টা দিন এই 7টা দিনৰ ভিতৰত আপোনালোকৰ আহাৰ 3 পদ সত ৰজ তম 3টা আহাৰ কিমান খালে 7টা দিনত আপোনালোকে মন কৰিব যদি 4টা দিন তমগুণী আহাৰ খাইছে আৰু 2টা দিন ৰজগুণী আহাৰ খাইছে 1টা দিন সৎগুণী আহাৰ খাইছে তেনেহ'লে আপোনালোকৰ সতি সন্তান কেতিয়াও সৎ নহয় তাৰমানে তমৰ ওজনটো যেতিয়ালৈ বেছি থাকিব তেতিয়ালৈ সেই ব্ৰহ্মটো থিতি হ'ব তম গুণৰ ব্ৰহ্ম গতিকে একোটা ল'ৰা ছোৱালীৰ মস্ত জুইৰ নিচিনা খং জুইৰ নিচিনা ৰাগ অহংকাৰ কি কাৰণত পিতৃ মাতৃ সকলৰ খাদ্য ভোগ যদি আপোনালোকে ৰজগুণী আহাৰ খাওক দুগুণ হয়নে তমগুণী আহাৰ খাইছে সপ্তাহত এগুণ তেতিয়া 3টা বাৰ গ'ল আৰু 4টা বাৰ যদি সৎগুণী আহাৰ খাই আছে তেওঁ সতৰ ওজনটো যেতিয়া বেছি হৈ যাব আপোনালোকৰ পিতৃ মাতৃৰ বীৰ্যটো সৎ আহিব এই 2টা বীৰ্য লগ লাগি যেতিয়া সৎ হ'ব তাৰ পৰা যেতিয়া গৰ্ভত সতি সন্তান জন্ম হ'ব আজি দেৱতী মাতৃৰ আখ্যানটোত আমাক বুজাই আছে তাৰ পৰা সৎ হ'ব সেইকাৰণে আমাৰ কিছুমান ল'ৰা ছোৱালী মন কৰিবচোন এটা জেগাত বহুত দূৰে বহুত দিনটোৰ বাটত ভাগৱত গাব গৈছে তাৰ পৰা ভাগৱত গাই ৰাতিপুৱা এগৰাকী মানুহে কৈছে গোসাঁই আমাৰ ঠাইত গা পা ধুই এতিয়া চাহ একাপ খাই পাৱ ধূলি দি আহিব লাগিব ভাল তাৰপাছত গৈছোঁ লগতে শিৱৰ এগৰাকী আহি সেৱা কৰি কৈছে কথা পাছত পাতিম এতিয়া পৰীক্ষা চলি আছে নহয় ল'ৰা ছোৱালীকেইটাক মানে গাখীৰ অকণমান আৰু মানে মুৰ্গী কণী খুৱাই পঠিয়াওঁ এতিয়া মই সেইকেইটা বিচাৰি আনোগৈ হয়নে বুলি মানে 2টা ল'ৰা ছোৱালীৰ কাৰণে 2টা মুৰ্গী কণী আৰু গাখীৰ অকণমান আনিছেগৈ আৰু আনিব এতিয়া আজি পৰীক্ষা আজি মুৰ্গী কণী খুৱাই গাখীৰ খুৱাই পঠিয়ালে বেন চোকা হ'বনে বাৰু নহয় মিছা কথা পিতৃ মাতৃৰ বীৰ্য যিদিনাই সংযোগ হৈ মাতৃ গৰ্ভত থিতি হয় সেইদিনাই বীন জন্ম হয় 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক কৈ আছে ভিগু আদি বাৰমুনিসকলে জ্যোতিষত কৈ আছে সেইদিনাই বীৰনাৰ কিমান বীৰনাৰ হ'ব সেইদিনাই হয় কিমান ৰাগিয়াল হ'ব সেইদিনাই হয় কিমান খঙাল হ'ব কিমান সৎ হ'ব কিমান গুণী জ্ঞানী শিক্ষিত পণ্ডিত হ'ব সেইদিনাই থিতি তাৰ পাছত ইটো আমাৰ পৰিৱেশ হয়নে মায়াটো পৰিৱেশ সেইকাৰণে আমাৰ গীতাত কৈছে নহয় আৰব্ধ পৰাব্ধ 3 আৰব্ধ পৰাব্ধ অনাৰব্ধ হয়নে তাৰমানে আমাৰ 3টা সংযোগ লৈহে এটি সতি সন্তান কি জানে এটা হ'ল পিতৃ মাতৃৰ সংস্কাৰ আৰু 2 নম্বৰত হ'ল পৰিৱেশ হয় আৰু 3 নম্বৰত হ'ল ভাগ্য পূৰ্বজন্ম এতিয়া আমাৰ এই ব্ৰহ্মলোকত আত্মাবোৰ বহুত আত্মা ঘূৰি আছে নহয় কিছুমান খুব সৎ আত্মা ঘূৰি আছে কিন্তু সৎ জেগা পোৱা নাই তেওঁলোকে ঘূৰিয়ে আছে কোনোবা পিতৃ মাতৃয়ে যদি সৎ কৰ্ম কৰে সেয়া জীৱবোৰ আহি তাত থিতি হ'ব আৰু অসৎ কিছুমান ঘূৰি আছে যদি পিতৃ মাতৃয়ে অসৎ কৰ্ম কৰে সেইসকল তাত যাব হয়নে তদুপ তেনেকৈ আমাৰ পিতৃ মাতৃ এই 3টা বস্তু পূৰ্বৰ জন্মত এটাই কাৰোবাৰ কঁকাল ভাগি থৈছিল এইটো জন্মটো তেওঁ কঁকাল ভাগা হ'ব লাগিব সেয়াও আত্মা ঘূৰি আছে যেতিয়া অসৎ পিতৃ মাতৃয়ে অসৎ কাম কৰি সতি সন্তান থিতি কৰিব সেইটো তাত আহিব এতিয়া এজন ল'ৰা বা ছোৱালী জন্মৰ পৰা কি বিকালংগ তাৰ পিতৃ মাতৃয়ে সদায় আউল হৈ হাহাকাৰ লাগি আছে তাৰ বাবে তাক এটা অকল দুখ নেকি নহয় পিতৃ মাতৃ 3ওৰ দুখ তেওঁৰো পূৰ্বজন্মৰ দুখ এই পিতৃ মাতৃও অসৎ কৰ্মৰ কাৰণে দুখ তাৰ কাৰণে তেওঁলোকৰ ঘৰত বিকালংগ সতি সন্তান এটা জন্ম হৈছে আৰু ভিগু আদি বাৰমুনিসকলে কৈছে এই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল একো ডাক্তৰৰ পৰামৰ্শ ল'বলগীয়া নাই যি পিতৃ মাতৃয়ে সৎভাৱে পৰিচালনা কৰি সন্তান স্থিতি কৰিব কেতিয়াও তাত অন্ধও হ'ব নোৱাৰে বিকালংগও হ'ব নোৱাৰে অপূৰ্ণাংগও হ'ব নোৱাৰে
হয়নে? গতিকে সকলো পিতৃ মাতৃৰ লগত আমাৰ বহুত কথা আছে। আৰু তাৰপিছত মায়াই পায়, কেতিয়া পায়? প্ৰথমতে বন্দী হ'লোঁ মাতৃতন খাই, দ্বিতীয়ত বন্দী হ'লোঁ ভাৰ্যা সংগ পায়, তৃতীয়ত তিনিডালে আচন্ত মেৰাই, কোন তিনিডাল? সত ৰজতম তিনিডালে আমাক মেৰিয়াই ল'ল। হৰি হেন বস্তু বুলি নাজানিলোঁ মই। চতুৰ্থত চতুৰ্বৰ্গ আয়ু ভৈলা হীন, পঞ্চমত কৰ্ম তেজি যাব ভৈলা দিন। চতুৰ্থত চতুৰ্বৰ্গ মানে কি? উঠি অহা যুৱক যুৱতীসকলে জানি লোৱা উচিত। তাৰমানে সত্য, শৌচ, সমাদয়া এই চাৰিটা ধৰ্ম সুঁতি যিসকলে হৃদয়ত জীয়াই ৰাখিব নাজানে বা নোৱাৰিলে তেওঁৰ আয়ুটো নাশ হ'ব। আৰু পঞ্চমত পঞ্চভূতি দেহা, হয়নে? শীত অপ তেজ মূৰ বম, এই পঞ্চভূতিৰ দেহাটো আমি ত্যাগ কৰি আমি যাব লাগিব। এই কথাটো আমাক ভাগৱতে কোৱা নহয়, গীতায়ো বৰ ধুনীয়াকৈ আমাক বুজাই আছে। গতিকে এই হ'ল কথা, আমি মানি চলিব লাগিব। গোবিন্দ যাওক যাওক। ভক্তৰ সন্ধে থাকি চন্দ্ৰ কৃপব হেন ৰূপে আকাশেৰ হিচাভ দেখিয়া কৰ্ম মহানন্দ এরাম মনোরমান শীত যত সমস্তে অভিলাষ জয় জয় কৃষ্ণ রণী পরিপ্রণামী পাশে উঠি কৃতাঞ্জলি ভূয়া ভাব ভক্তি ভাবে স্তুতি আর ভিলাকে আজি কদমমণি প্ৰভু ভগৱন্তে সৰস্বতী তীৰত শংখ চক্ৰ গদা পদ্মধৰি তেওঁৰ ৰূপটো দৰ্শন দেখুৱালে। তাত সন্তুষ্ট হৈ আজি কদমমণিয়ে বহুতবাৰ তুতি আৰম্ভ কৰিছে। আৰু প্ৰভু ভগৱন্ত বিষ্ণুৱে কৈছে, তুমি 10,000 বছৰ যি ধৰণে মোক তপস্যা কৰিলা, এই তপস্যাত মই সন্তুষ্ট হৈছোঁ, তোমাক কি বৰ লাগে মই দিম। 1 2 নম্বৰত এতিয়া আমি বুজিব লাগিব, আজি কদমমণিক ব্ৰহ্মাই কৈছে, তুমি তোমাৰ কাৰণে ধুনীয়া কন্যা এজনী ৰাখি থোৱা হৈছে, তুমি অতি সোনকালে বিয়া পতা, বিয়া পাতি ল'ৰা ছোৱালী জন্ম দিয়া আৰু পৃথিৱীৰ সৃষ্টিটো বঢ়াই দিয়া। কিন্তু আজি কদমমণিয়ে কি ক'ল? নহয় নহয়, মই সতী সন্তান তোলাৰ আগত 10,000 বছৰ সৰস্বতী তীৰত মানে তপস্যা কৰিম, তাৰ পাছত সতী সন্তান কেনেকৈ জন্ম দিব লাগে এই আঁতুৰিটো মই লৈহে মই কন্যা এটি বিয়া কৰিম। হয়, আমাৰ সেই আঁতুৰিটো বাৰু লৈছেনে? আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে বহুতে শিক্ষিত হৈছে, বহুতে ডাক্তৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে বা নানান ৰকমৰ শিক্ষিত হৈছে, কিন্তু বিয়াৰ আগতে ইয়াৰ পাছত সতী সন্তান তোলাৰ কিবা নিয়ম কানুন আপুনি জানিব বিচাৰিছেনে? যদি কোনোবাই জানিব বিচাৰিছে, সেইসকলে সৎ সন্তান সৎ সন্ততি তুলিবই। আৰু যিসকলে নাই, এইবোৰ বিবেচনা নাই বা ভূক্ষেপেই কৰা নাই, সেইসকলে কেতিয়াও সতী সন্তান এটা সৎ তুলিব নোৱাৰে। তাৰ পাছত যেতিয়া ল'ৰা ছোৱালী ডেকা গাভৰু হৈ নিজৰ ল'ৰা ছোৱালীয়ে নিজৰ মান ইজ্জাত হানি কৰিব, সেইবেলা ল'ৰা ছোৱালী ক্ৰোধান্বিত হ'লে মাক বাপেক নহ'ব। আজি আমাক আখ্যানটোৱে দেখুৱাই আছে। গতিকে আমি আগেই বান্ধিবা আলি, পাছত খাবা নানান খালি। আমি আগেই এইবোৰ আলি বান্ধিবা জানিব লাগিব, হয়নে? সেইকাৰণে আমাক কৈছে
প্ৰভু ভগৱন্তে 24 বাৰ 24টা অৱতাৰ লৈছিল। কি কাৰণত লৈছিল? দেৱৰ্ষি নাৰদে প্ৰভুক ভগৱন্তক সুধিছিলে নহয়, আপুনি আকৌ শংখ চক্ৰ গদা এইবোৰ অস্ত্ৰনো কিয় লৈ ফুৰিছে? উৰণ পুৰণ গজন ভৱন চাৰিমুঠি জীৱ আপুনিয়ে সৰ্জন কৰিলে, কাৰ ভয়তনো এইবোৰ লৈ ফুৰিছে? আৰু বাৰে বাৰে যে আপুনি আহি মৈত্ৰত কিয় জন্ম লৈছে আহি, হয়নে? তেতিয়া পৰম প্ৰভু ভগৱন্তে কৈছিলে, যদা যদাহি ধৰ্মেচ্চ গ্লানি ভৱতি ভাৰত অভূত্য স্থানয় ধৰ্মেচ্চ তদাত্মানং চিজ্জামৃহম পৰিত্ৰাণায় সাধুনাং বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনায় সম্ভৱ আমি যুগে যুগে। এই দেৱৰ্ষি নাৰদ, জন্মে জন্মে মই কিয় অৱতাৰ লৈ আছোঁ জানা? সতৰ ওপৰত যেতিয়া অসতৰ অত্যাচাৰ আহিব, অসতৰ অত্যাচাৰত যেতিয়া সতৰ চকু পানী আহিব, তেতিয়া মই এটা অৱতাৰ লৈ দুষ্টক দমন শান্তক পালন কৰি ধৰ্মটো ৰক্ষা কৰোঁ। হয়, গতিকে আমাৰ ভিতৰত যদি সকলোৱে যদি সৎ সন্তান সৎ সন্ততি তোলা হয়, তেনেহ'লে প্ৰভু ভগৱন্ত আহিব লাগেনে দুষ্টক দমন কৰিবা? আহিবলগীয়া নাই। গতিকে আমাৰ কিছুমান এই দেৱউঠি মাতৃৰ আখ্যানটো আপোনাসকলে শুনক। এই উঠি অহা যুৱক যুৱতীসকল, শুনি আপোনালোকে আগমুহূৰ্ততেই আপোনালোকে বিয়া বাৰু কৰা আগমুহূৰ্ততে এই তপস্যাটো কৰিবা শিকক। তেওঁলোকে আজি বনৰ মাজত তপস্যা কৰিব গ'ল, কিন্তু আপোনালোকে বা আমি কলিযুগত বনৰ মাজত তপস্যা কৰিবলগীয়া নাই। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে লিখিছে, গায়স্থ ধৰ্ম সমান কোনো ধৰ্ম নাই, নিয়মে সংযমে মাত্ৰ থাকিবা সদায়। সেই লোকৰ এয়া গৃহতে থাকি আপুনি যদি তপস্যা কৰিব জানে, এই গৃহতে ভাল ভাল সতি সন্তানো তুলিব পাৰিব আৰু ভগৱন্তকো লাভ কৰিব পাৰিব। ইহকালে পৰকালে য'তেই জন্ম পায় ততে আপুনি শান্তিয়ে পাই ফুৰিব। সিদিনা এজন মানুহে এখন বৰ দূৰৰ ভাগৱতত আহি প্ৰশ্ন কৰিছে, গোটেই জীৱনটো মই সৎভাৱে চলি আছোঁ, তথাপি এটা দিন মই গোটেই জীৱনটো শান্তি পোৱা নাই, কেৱল অশান্তিতে অশান্তিতে গৈ আছে। পৰজন্মতে কিবা শান্তি পামনে বাৰু আপুনি কওকচোন? মই তাৰ প্ৰশ্নৰ উত্তৰটো দিছোঁ, এইটো জন্মতে যিসকল লোকে শান্তি লাভ কৰিব পৰা নাই, আৰু এটা পাছৰ জন্মত ক'ৰবাত শান্তি পাম বুলি আশা কৰিব দিয়াই নাই। গতিকে শান্তি বুলি কোৱা বস্তুটো আহিটো এইটো জন্মতে আছে। এই জন্মটোতে আপুনি যদি শান্তি লাভ কৰিব সুবিধাটো লয়, তেনেহ'লে আগলৈ আপুনি লৈ থাকিব। ভালদৰে মেট্ৰিক পাছ কৰাৰ পাছত BA ভালদৰে আপুনি পাছ কৰিব পাৰিব। মেট্ৰিকটোৱে যদি চুচৰি বাগৰি পাছ কৰা জাতত পৰে, হয়নে, গেছ পাই পাছ কৰা জাতত পৰে, তেনেহ'লে আপুনি যে আকৌ BA পাছ কৰি যে ডিগ্ৰী ল'ব পাৰিব, এইটো ইমান সহজ কথা নহয়। গতিকে মনুষ্য শৰীৰ মহাপুৰুষ শংকৰদেৱে ভাগৱতত লিখিছে, কীৰ্তনত লিখিছে, বিষয় সম্বন্ধ সুখ সকলো যোৰ নিতে পায়, হৰি সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ মাত্ৰ কেৱলে মনুষ্য তনু জানি ফুৰা হৰি গুণ গায়। হয়, আকৌ কীৰ্তনৰ পৰা সেইকেইটা ফাঁকি লৈ আহি মাধৱদেৱে ঘোষাত পদবন্ধে লিখিছে, বিষয় সুখক সুকুৰিও পায়, হৰিপদ সেৱা মনুষ্যত পৰে নাই, যোনটা ঐচনত জনম গুৱাই, বিষয় কাছক লাগি মানিক বিকায়, উহি পৰম তত্ত্ব বেদক বাণী, কহয় মূৰ্তি মাধৱে জানি। সেই লোকসকল কুকুৰ চিগাল গাহৰিও এগৰাল এগৰাল ল'ৰা ছোৱালী তোলাৰ সুবিধা পাইছে। সেই বুলি যদি ময়ো বা আপুনি তেওঁ বা তেখেতেও কুকুৰ ছাগলীৰ নিচিনা এসোপা সতি সন্তান জধাই মধাই তোলা হয়, সেই সোপাৰ দ্বাৰাই আমাৰ কামত নাহিব। হয়, ভূপেন হাজৰিকাই কোৱা নাই, চিগালৰ জাক জাক সিংহৰ এটাই ভাল, হেন জানি ভাবি চোৱা সেই নৱ দম্পতি সীমিত কৰা পৰিয়াল। যদি সিংহৰ নিচিনা সতি সন্তান তোলে, এটাই তোলক দুটাই তোলক, সেয়ে কামত আহিব, 14 পুৰুষক উদ্ধাৰ কৰিব। শিয়ালৰ নিচিনা যদি আপুনি 101 তুলি থৈ যায়, বৰং আপুনি ভাল কাম কৰাৰ ফলত স্বৰ্গত গ'লেও সিহঁতে বেয়া কাম কৰাৰ ফলত স্বৰ্গৰ পৰা আহি ধুম ধুমকৈ নৰকত কৰিব লাগিব। 4 বেদ 14 পুৰাণে আমাক সিদ্ধান্ত দি আছে। গতিকে বংগদেশৰ চৈতন্যদেৱে লিখিছে, এই লোকসকল ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না, চাৰ মধ্যে মাংসেৰ জোল, চাৰ কামিনীৰ কুল, গৌৰাং নিতাই হৰি হৰি বোল। এই যুৱক যুৱতীসকল, আপোনালোকে যদি অসৎ
আহাৰ টমগুণি আহাৰ কিছুমান ভক্ষ্য কৰি থাকে, তেনেহ'লে আপোনালোকৰ সতি সন্তানো টমগুণি হ'ব, হয়নে? যিটো ল'ৰাই সদায় মদ খাই ঢেলেং পেলেঙে হৈ থাকে সাজৰ ওপৰত, আৰু সেইমতে স্ত্ৰীৰ লগত সংগ কৰাৰ ফলত তেওঁৰ সতি সন্তানবোৰ ঘূৰ মদকী হৈ গৈ আছে, প্ৰমাণ আছে, হয়। গতিকে আমাৰ আহাৰবোৰ আপোনাসকলে চাই চাই খাব। যেনে মাংস, শিগু আদি বাৰমুণিসকলে জ্যোতিষত লিখিছে, এসাঁজ মাংস আপোনাৰ পেটত হজমি হওঁতে কিমান সময় লাগে? 11 ঘণ্টা লাগে। আৰু আপোনাৰ ল'ৰা ছোৱালীকেইটা যদি এসাঁজ মাংস খোৱা আৰু 11 ঘণ্টা পূৰ্ণ হওঁতে আৰু এসাঁজ মাংস খুৱাই দেই, তেনেহ'লে সেইকেইটা অহংকাৰী তম গুণত লিপ্ত হ'ব। এটা কণী হজমি হওঁতে আমাৰ গৰ্ভত কিমান সময় লাগে? ল'ৰা ছোৱালী 9 ঘণ্টা লাগে। এটা কণী আপোনালোকৰ ল'ৰা ছোৱালীক খুৱাই দিয়া 9 ঘণ্টা নহওঁতে যদি আৰু এটা কণী খুৱাই দেই, সি তম গুণত আহি যাব। আপোনালোকে প্ৰমাণ কৰিবচোন বাৰু, ডেকা গাভৰুসকলে এদিন ৰাতি কণী দুটা উভয়াই পেলাই খাই ল'বচোন। এই ঠাণ্ডা দিনত সেইদিনা কাপোৰ এখন কমকৈ লগা হ'ব, গৰম আহিব। তাৰমানে কি কাৰণ? তেজটো গৰম হয়। মাংস খুব মতে মাংস খাই পেলাই শুবচোন, আগৰ দিনৰ লগাতকৈ কাপোৰ এখন কমকৈ লাগিব। কি কাৰণত? তাৰমানে তেজটো গৰম হয়। গতিকে এইবোৰ টমগুণি আহাৰ যেতিয়া কম খাব, সৎগুণি আহাৰ যেতিয়া বেছি খাব, আপোনাৰ ল'ৰা ছোৱালীক যিমান কৰিব পাৰিব, মোৰ ল'ৰা ছোৱালী সৎ হ'বই, হয়নে? গতিকে পিতৃ মাতৃৰ লগতো বহুত কথা আছেই। সেইদিনা এগৰাকী গোসাঁনীয়ে মই মানে এই যে ঢলা শদিয়া, হয়নে, তাত এগৰাকী গোসাঁনীয়ে মানে কৈছে, এতিয়া মোৰ ল'ৰাটো কোনো পেনে নুবুজে, 7 বছৰ নে 8 বছৰ হৈছে, মাংস নহ'লে সি ভাতেই নাখায়, কেৱল অনাবত মাংসই লাগি থাকে, তাক মাংসই লাগি থাকে। মই বোলো হয় নেকি? আপুনি অভ্যাস কৰক, আজি 3 টুকুৰা খুৱাইছে, কালি 2 টুকুৰা, তাৰপিছত 1 টুকুৰা, এনেকৈ কৰি আপুনি কমাই মাংসটো খুব কমাই দিয়ক। 7টা দিনৰ ভিতৰত 2টা দিন খুৱাওক, তাৰপিছত 7টা দিনৰ ভিতৰত 1টা দিন খুৱাওক, হয়। এতিয়া কি কাৰণত? এতিয়া আপোনালোকে চাবচোন, আৰ্মি চাকৰি কৰা, জোৱান চাকৰি কৰাবিলাকক সুধিবচোন, সপ্তাহত এদিন কণী দিয়ে, এদিন মাছ দিয়ে, এদিন মাংস দিয়ে। সিহঁতেতো চৰকাৰৰ ধৰণে খোৱাটো 2 সাঁজ 3 সাঁজ দিব পাৰে, কিয় নিদিয়ে? কিয় জানে? তাতকৈ যদি বেছি দিয়ে, তেওঁলোক বেছি গৰম হ'ব, হয়নে? গতিকে এইবোৰ খাদ্য সমস্যাত আমি নজৰ দিয়াটো পৰম কৰ্তব্য। ধন আছে বুলি যদি জধাই মধাই ছাগলী মাংসকে খুৱাই থাকে আপোনাৰ ল'ৰাকেইটাক, ধন আছে বুলি জধাই মধাই ব্ৰইলাৰ মুৰ্গী মাংসকে কিছুমান খুৱাই আছে, তাৰপাছত ল'ৰা ছোৱালীকেইটা অহংকাৰী হোৱাত আপুনি বেজাৰ কৰি চকু পানী টুকিলে নহ'ব। সেইকাৰণে পিতৃ মাতৃ চলন ফুৰণ ৰীতি নীতিক লৈহে সতি সন্তানৰ ৰীতি নীতি আজি আমাক ভাগৱতে বুজাইছে। গোবিন্দ সকাম ভক্তি নিন্দা কৰিয়া অধৰ্ম পদ্ধতি দেৱ দেৱ ভগৱন্ত মূল মহা পৰম আনন্দ ভৈলা জাত চকুৰ ফল আজি দেখিলো খাই খাত মহা যোগী সবে যাপনে দেখয় খাই খাতে প্ৰত্যক্ষ ভৈলা হেন কৃপাময়। আজি কদম মুনিয়ে প্ৰভু ভগৱন্তক নমস্কাৰ বা প্ৰাৰ্থনা কৰি কৈছে, মহা যোগীসকলে 7,000 বছৰ 12,000 বছৰ 10,000 বছৰ তপস্যা কৰিও আপোনাক দেখা নাই, কিন্তু আমি অধমে খালী হাতে তপস্যা কৰোঁতে আপুনি সন্তুষ্ট হৈ যে দেখা দিলে, সেইটোকে আমাক দেখুৱাইছে। সেই লোকসকল ভাৱ ভংগী আমি পবিত্ৰ কৰিব লাগিব। যদি মোৰ মনটো বা আপোনাৰ মনটো অপবিত্ৰ হয়, আমি যেনিবা 12 আশী থকা কল এঠক দি পেলাই ভগৱানৰ নাম লৈ আছোঁ, হ'ব নেকি? নহ'ব। অন্তৰ যেতিয়া পবিত্ৰ হ'ব, এআশী কল দি ভগৱন্তক পূজা কৰিলেও ভগৱন্ত সন্তুষ্ট হ'ব। আজি কদম মুনিয়ে কয় যে তুমি যি তপস্যা কৰিলা তাত মই সন্তুষ্ট হ'লোঁ, কিন্তু কদম মুনিয়ে মাহ প্ৰসাদো দিয়া নাই,
কিছুমান কলবনো দিয়া নাই, কেৱল জল অকণমান হাতত লৈ তপস্যা কৰি কৰি যোৱাৰ লগে লগে ভগৱন্ত তুষ্ট হ'ল। সেইটোকে আমাক দেখুৱাইছে সেই লোকসকল 5টা গায়ত্ৰী আমাক পূৰ্ণাংগ দিব, 5টা গায়ত্ৰী পূৰ্ণাংগ দিব। দেৱঋষি নাৰদে আকৌ প্ৰভু ভগৱন্তক ক'লে নহয় 5টা গায়ত্ৰীনো কলিত লোকসকলে কেনেকৈ কৰিব, নহয় টাইম শ্বৰ্ট নহ'ব জানো, অভাৱত কৰিব, ধন টকা পইচা বিষয় বাসনাতে মানে কলি নৰসকল বলীয়া হ'ব, 5বাৰ 5টা গায়ত্ৰী কেনেকৈ কৰিব। এই তেতিয়া পৰম প্ৰভু ভগৱন্তে দেৱঋষি নাৰদক বুজালে, সেই দেৱঋষি নাৰদ, প্ৰথম আপুনি ৰাতিপুৱা শুই উঠি জাপ মাৰি মাটিত পৰিব নালাগে নহয়, বিচনাখনতে বহি পেলাই যদি ঈশ্বৰ আৰাধনা কৰে, যিমান কণ পাৰে 5 মিনিট পাৰে, 2 মিনিট পাৰে, আধা মিনিট পাৰে, 10 ঘণ্টা পাৰে আপুনি কৰিব সময় অনুযায়ী, সেয়াও এটা গায়ত্ৰী হ'ল। গা পা ধুই ঈশ্বৰক আৰাধনা কৰক, সিও এটা গায়ত্ৰী হ'ল। ভাত থাল আগত লৈ অনবম 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 সাৰ অনবম কৰি আছে জগতে উদ্ধাৰ বুলি পেলাই আপুনি প্ৰাৰ্থনা এটা কৰক, আৰু 3টা গায়ত্ৰী তেতিয়াই হ'ল। হয়, সন্ধিয়া সময়ত আপুনি এবাৰ ভগৱন্তৰ নাম ল'লে, 4টা গায়ত্ৰী হ'ল। আৰু শেষ বিচনা, ৰাতি বিচনাখনত বহি লৈ পেলাই আপুনি পদ্ম আসন কৰি যদি 1 মিনিট কৰক, 2 মিনিট কৰক, আধা ঘণ্টা কৰক, আপোনাৰ সময় অনুযায়ী বা পাৰা অনুযায়ী, এয়াচোন 5টা গায়ত্ৰী হ'লেই। গতিকে এই 5টা গায়ত্ৰী যিসকলে কৰিবা জানে, সেইসকলে ইহকালে পৰকালে সতী সন্তানবোৰকো সৎ কৰিব জানিব, ইহকালে পৰকালে তেওঁ আত্মাকো গতি দিব পাৰিব। আৰু যদি কেনেবাকৈ গধূলি পৰত ঈশ্বৰৰ নাম লবাই যদি মদ মাংস কিছুমান খাই থাকেই, তেনেহ'লে তাৰ কামত আহিব নেকি? নহয়নে বাৰু? নহ'ব। আৰু যদি কেনেবাকৈ ৰাতি ঈশ্বৰৰ নাম লোৱা সময়টোত যদি ভাৰ্যা আলাপতে আমাৰ সময়টো নষ্ট কৰা হয়, ভাগৱতে কৈছে, তেনেহ'লে তাৰ গায়ত্ৰী পূৰ্ণাংগ হ'ব নহয়। তাৰ এটা মই অকণমান আগুৱাই দিছোঁ, বেয়া নাপাব। যেনে 5টা গায়ত্ৰী এসময়ত পৰা মানুহ নাপালে, ক'ত কোনদিনা? যিদিনা ৰাম লক্ষ্মণে বনৰ মাজত সীতাক হৰুৱাই সাগৰৰ পৰা পালেগৈ, নৱলক্ষ উষহিনী বান্দৰৰ সৈতে যেতিয়া অগস্ত্যী মুনিয়ে পৰামৰ্শ দিলে তুমি এটা যজ্ঞ পাতা, এই যজ্ঞটো পাতি ল'লে, পূৰ্ণাংগ যজ্ঞ যদি পাতিব পাৰা তেতিয়া ৰাৱণক বধ কৰিব পাৰিবা। কিন্তু মন কৰিবা, যজ্ঞটো পাতা পুৰোহিতটো 12 বছৰ একেৰাহে 5টা গায়ত্ৰী কৰা পূৰ্ণাংগ হ'ব লাগিব। সেই পুৰোহিতৰ দ্বাৰা যজ্ঞ কৰিলেহে তুমি ৰাৱণক বধ কৰিব পাৰিবা। তেতিয়া কিন্তু ৰামে ভাবা নাই, ভাবিছে এটা আনিম আৰু পুৰোহিত আৰু কৰিম আৰু, যোৱা পৰহিলৈ যজ্ঞ কৰিব লাগিব, যোৱা লিখচলগীয়া পুৰোহিত এটা লৈ আহ। অ'ত যায় পুৰোহিত পায়, কয় আপুনি 5টা গায়ত্ৰী একেৰাহে 12 বছৰ কৰিছেনে? কৈছে এই নাই নহয় কৰা। তেনেহ'লে আপুনি নহ'ব। এতিয়া 5টা গায়ত্ৰী কৰা যদি আমাকে কয়, আমিয়ে ফেইল কৰিম নহয়। আমিতো দুপৰীয়া ঈশ্বৰৰ নাম ল'বাই টাইম নাপাওঁ, গধূলি ঈশ্বৰৰ নাম ল'বাই টাইম নাপাওঁ। গতিকে আমাক যদি কয় 5টা গায়ত্ৰী কৰা মানুহ আপুনিও হ'ব লাগে, মই তেতিয়া কম মোক নধৰিব দিয়ক, আপোনালোকে হওক। অৱশ্যে 1। 2 নম্বৰত আকৌ এটা উপকাৰ আমাক দিছে ভাগৱতে, কি জানে? এতিয়া যে আজি আপোনালোকে ভাগৱত শুনি আছে, তেনেহ'লে এইটো গায়ত্ৰী পূৰ্ণাংগ হ'ল। ভকতৰ মাজত যদি শাস্ত্ৰ ভাগৱত শুনেই, ভকতৰ যদি মাজত যদি সৎসংগ আপোনালোকে লয়, সেয়াও এটা আমাৰ মানে গায়ত্ৰী পূৰ্ণাংগ হয়। তেতিয়া ঘূৰি আহি লিখচলগীয়াসকলে যেতিয়া ৰামক ক'লে গোটেই দিনটো ঘূৰা হ'ল, 5টা গায়ত্ৰী 12 বছৰ কৰা পুৰোহিত ক'তোৱে পোৱা নহ'ল। তেতিয়া ৰামে ডগৰে কান্দি কৈছে, 7 জাপ খৰি পাতি জুই লগাই দিয়া, মই আজি এই চিতাত উঠি মৃত্যুবৰণ কৰিম, আৰু তোমালোকে অযোধ্যাত যোৱাগৈ। আৰু মই অযোধ্যাত গ'লে মানুহেতো হাঁহিব, হয়নে? লাজত নবৈ ভাৰ জলঙাই ভাগে কামিহাৰো বনৰ মাজত যায়, বাপুৱে সীতাক হৰুৱাই পেলাই গুচি আহিছি চোৱাই বুলি নাহাঁহিব মানুহে। গতিকে মই মৰিম আৰু। হয়, এই তেতিয়া জুই লগাই দি যেতিয়া মানে মৰিবা ওলাল, সেই সময়ত জাম্বুৱন্তই কৈছে আপুনি জুইত জাপ দিয়াৰ আগতে আগে গংগাত স্নান কৰি আহক, দেহটো পবিত্ৰ কৰি আহক, তেতিয়া লাহেকৈ জাপ দিয়ক। আৰু তেতিয়া সাগৰৰ পৰা গা ধুব যোৱাৰ লগে লগে এজনী বালিমাহী চৰাই, ইমান তিতি যে বালিমাহী চৰাই সাগৰৰ পাৰে পাৰে গাঁতত বাহালৈ নহয়, 2খন দানাই মানে পানী মাৰি আছে। ৰামে সুধিছে, হেৰা চৰাই তুমি কিহৰ পানী মাৰি আছা?
কিন্তু চৰাইজনীয়ে কৈছে তোমাৰ লগত কথা হৈ মই সময় নষ্ট কৰা কথা নাই, মোক সময় নষ্ট নকৰিবা, ইমান কষ্টৰে সৈতে মই 2টা কণী পাৰিলোঁ, এই সাগৰ ঢৌৱে কালি 2টা কণী উটুৱাই লৈ যায়, ক'ত সোমোৱালে অন্তৰ নাই, গতিকে তোমাৰ লগত কথা হৈ মই সময় নষ্ট কৰা কাম নাই, সাগৰখন সিঁচি কণী 2টা উলিয়াব লাগিব। ৰামেতো অবাক লাগিলে, এই বালিমাহী চৰাই এই 2খনি দানাৰে সৈতে সাগৰখন সিঁচিব, সাগৰ সিঁচি কণী ক'ত আছে সেই কণী উলিয়াব, বাপৰে বাপ। লগে লগে ৰামে বুজি পাল ধৈৰ্য। এইয়া শত্ৰুঘ্ন ধনুপাত লৈ আছোঁ, আনাৰ লগে লগে যেতিয়া ধনুপাত লৈ সাগৰকে আজি নাশ কৰিম বুলি ধনু উলিয়াই লোৱাৰ লগে লগে সাগৰে আহি কৈছে প্ৰভু কওক কি হ'ল, তেও আপুনি কাৰ নামাৰিব। কৈছে এই বালিমাহী চৰাইজনীয়ে কণী 2টা ক'ত আছে তুমি উলিয়াই দিয়া, লগে লগে উলিয়াই দিয়া। সেয়াই হ'ল ধৈৰ্য। তোৰ পৰা আহি পোৱাৰ লগে লগে তেতিয়া বিভীষণে কৈছে প্ৰভু আপুনি মৰিব নালাগে, কিন্তু একেৰাহে 5টা গায়ত্ৰী কৰা মানুহ এজন আছিল, পুৰোহিত এজন আছিল, আপুনি আনিবনে নানিব, বা সি বা আহিবনে নাহিব মই এইটোহে নাজানো, বোলে কোন এইজন। তেতিয়া বিভীষণে কৈছে ৰাৱণ। হা কি কথা কয়, গছত গৰু উঠা হলঙাই কাণ খোজোৱা কথা তুমি কোৱা, যিজন ৰাৱণে মোৰ পত্নীগৰাকীক হৰণ কৰি থৈ দিছে আৰু সেইজনে আহি ৰাৱণ বধৰ যজ্ঞ মোৰ ঘৰত কৰিব, এইটো কথা কৈছা। তেতিয়া বিভীষণে কৈছে নহয় প্ৰভু আপুনি যি ধৰণে ভাবিছে সেইধৰণে নহয়, ৰাৱণ এজন মহান গুণী জ্ঞানী পণ্ডিত। তেতিয়া ৰামে কৈছে হয় হয় গুণী জ্ঞানী পণ্ডিত, সেইকাৰণে তেওঁ পৰতি হৰণ কৰিছে। পৰতি হৰণং গতি নাই মৰণং ঢৌ ঢৌ নৰকত বা, যদি তেওঁ পণ্ডিত হয় এই কথা ফাঁকি তেওঁৰ গাত আছেনে নাই। তেতিয়া বিভীষণে কৈছে প্ৰভু আপোনাৰ ভাৰ্যাক হৰণ কৰাৰ কিবা এটি অংক আছে তেওঁ, সেইকাৰণে কৈছে, কিন্তু তেওঁ এজন মহান গুণী, আপুনি পঠাই দিয়ক নিশ্চয়লিগীয়া। কিজনী আহি হয় নেকি, পঠাই দিলে। যাই ৰাৱণৰ ওচৰত নমস্কাৰ, বোলে অঁ কোৱা ক'লৈ আহিলা। কৈছে আপুনি একেৰাহে 5টা গায়ত্ৰী 12 বছৰ কৰি আছেনে, সেইটো দিয়ক তথ্য। তেতিয়া ৰাৱণে কৈছে 12 বছৰ নহয় আৰু কত 12 বছৰ হৈছে, মই একেৰাহে কৈ আছোঁ, মোৰ মিছ নাই। অঁ তেনেহ'লে আপুনি পাৰিব। এতিয়া ৰামে আমাৰ ৰাম প্ৰভুৱে ৰাৱণ বধৰ যজ্ঞ এটা কৰিব। ৰাৱণ বধৰ যজ্ঞটোত 12 বছৰ একেৰাহে গায়ত্ৰী কৰা পুৰোহিত এজন লাগে, আপুনি যাব পাৰিবনে। লগে লগে মধ্যন্দৰীয়ে কৈছে নোৱাৰিম বুলি কওক, নোৱাৰিম বুলি কওক, নোৱাৰিম বুলি কওক। তেতিয়া ৰাৱণে কৈছে ৰবাহে মধ্যন্দৰী, সৰুৰ পৰা মই এনে এটা মানুহ জানা, মোৰ ওচৰত যোনে যি বিচাৰে তাক মই নিদিওঁ বুলি কৈ পোৱা নাই আজিলৈ, গতিকে মই মৰোঁ বাচোঁ সেইটো বেলেগ কথা। সেয়া যোৱা তুমি ৰামক ক'বাগৈ পৰহিলৈ যজ্ঞ আৰম্ভ কৰিব দিবা, আৰু তেওঁৰ পত্নীগৰাকী মই হৰণ কৰি থৈ আনি আছোঁ নহয়, গতিকে তেওঁৰ গৃহত মই এটোপা পানীও ভক্ষণ নকৰিম, মই যাম যজ্ঞটো কৰিম গুচি আহিম। আৰু এই তেতিয়া ৰাৱণে গৈ 108টা যজ্ঞৰ আহুতি দিছে। ৰাৱণ বধ হৌক, ৰাৱণ বধ হৌক, ৰাৱণ বধ হৌক বুলি 108টা মানে আহুতি দি থৈ ৰাৱণ গুচি আহিল। তেতিয়া ৰামে অবাক লাগিছে, তেনেহ'লে মই এই ৰাৱণক বধ কেনেকৈ কৰিম, বাপৰে ইমান গুণী জ্ঞানী পণ্ডিত, তেওঁ মোৰ ভাৰ্যাক হৰণ কৰিছে সঁচা, কিন্তু তেওঁ নিজৰ বধৰ আহুতি নিজে দিব পাৰিছে, কিন্তু মইতো আজিলৈ দিব পৰা নাই, মোতকৈ 100 গুণে জ্যেষ্ঠ এইজন বা শ্ৰেষ্ঠ এইজন, হয়নে। ৰামেও অবাক লাগিছিল। তদু সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে এনেকুৱা সৎ কৰ্ম কৰক, আপোনালোকৰ সৎ কৰ্ম দেখি যেন পিতৃ মাতৃ সদায় সন্তুষ্ট থাকিব পাৰে, সাধু গুৰু বৈষ্ণৱ ভকতে যাতে সদায় আশীৰ্বাদ দিব পাৰে কল্যাণ হওক বুলি, হয়নে। এটি ল'ৰা ছোৱালীয়ে যেতিয়া ভাল কাম কৰিব বাটৰে যোৱা এজন মানুহে কৈ যাব শান্তি পাওক বা সুখী হওক বা কল্যাণ হওক। তেনেকৈ আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে সদায় ভাল কাম কৰক বুলি মই ভাগৱতৰ জৰিয়তে অনুৰোধ কৰিলোঁ। বাৰু যাই হওক, ইমান সময় আমি অধমে ব্যাখ্যা কৰি আছোঁ, ইয়াতে হয়তো আমাৰ অধমৰ অনেক আকৃষ্ট হ'ব পাৰে, লক্ষ কোটি দুখভুলৰ পৰা মৰীক্ষণ কৰিব, জন্মে জন্মে আপোনালোকৰ পাৱাৰ ধূলি আমাৰ মাথাত দিয়ক বুলি মই অকণমান বিৰতি লওঁ। আৰু আমাৰ এই মানুহজন আপোনালোকে কিছুৱে চিনি পায় কিছুৱে নাপায়, এখেত হ'ল চৰাইবাহী, এখেতৰ নাম হ'ল চন্দ্ৰ বৰদলৈ, হয়নে।
এখেতো ব্যাখ্যা কৰা বঢ়িয়া ব্যাখ্যা কৰিব, আপোনাসকলক শুনোৱাব। মোৰে বন্ধু, মোৰ বৰ আপোন মানুহ, গতিকে মই ফোন কৰি লৈ আহিছোঁ। তেখেতে আজি ধুনীয়া ব্যাখ্যা কৰি আপোনাসকলক শুনোৱাব। আপোনালোকে ধৈৰ্য সহকাৰে এই মহান ভাগৱত শুনি যাতে যিমান দূৰলৈ এই স্পীকাৰত মাতটো যায় সিমানলৈ যাতে সকলোৱে পবিত্ৰ হওক, আৰু সেই শুনা মানে ল'ৰা ছোৱালীসকল যাতে গুণী জ্ঞানী শিক্ষিত পণ্ডিত হওক বুলি মই ভাগৱতৰ জৰিয়তে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। গোবিন্দ যাব দিয়ক। পদ পদ্মজিতু সকামে